হে গাইজ কি খবৰ নতুন এটা ভিডিঅ' মাজলৈ সকলোকে মোৰ ফালৰ পৰা কাতি বিহু বহুত বহুত শুভেচ্ছা জনালোঁ তো আজি যিহেতু কাতি বিহু সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিলোঁ চ' আজি গোটেই দিনটোত কি হ'বলৈ গৈছে চাই থাকক ভিডিঅ'টো তেন্তে আমি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ যেতিয়া মানে আমাৰ গাঁৱৰ ওচৰতে মানে ভলীবল খেলি আছে মানে ল'ৰাবিলাকে আৰু আজি যিহেতু ফাইনেল আছে কোন জিকে কোন হাৰে আজি কাতি বিহু দিনাখনে ফাইনেলটো কৰি দিলে বাট আমি এতিয়া তাতে যাওঁ আৰু দেখুৱাম চাই থাকোঁ গৈ পিনে তাত দেখুৱাই আছোঁগৈ তো গাইজ গৈ আছোঁ তো গাইজ এতিয়া ফাইনেলি আহি আমাৰ দলংটোৰ তলত কিছু পানী আছে ভৰি হাতকেইটা ধুই লওঁ বোলো ইয়াতে বাট ভৰি চৰিবিলাক ধুই লৈছোঁ ফাইনেলি মুখখনো ধুই লওঁ লগতে তো গাইজ এতিয়া আমি ফাইনেলি পাই গ'লোঁ সেই ভলীবল খেলা গোটেই ফাইলটো ভলীবল খেলি আছে আৰু দেখুৱাম চাই থাকক itu dapat aku ngomong deh ya maka tapar মানে কি আমি ভলীবল খেলা তাত চাবলৈ আহিলোঁ পূৰা ফাইনেল হৈ আছে এতিয়া মানে লগৰ এটাক লগ পালোঁ তো তাক দেখিছোঁ পোনপ্ৰথম বা পূৰা চুলি তুলি একদম পূৰা কাটা পাত একেবাৰে এনেকৈ কৰিছে মানে তুমি চুলিখিনি কেলৈ ইমান টকলাকৈ কাটিলা ঘূৰি দিওঁ মানে NCC কৰি আছোঁ NCC তো গাইজ মানে এতিয়া NCC কৰিছে যিহেতু মোৰ লগৰে কোন ক্লাছ কৰি দিয়া মই ছেকেণ্ড ইয়াৰ যিহেতু আজি কাতি বিহু সেইবাবে এতিয়া তুমি অসমবাসীক কি ক'বা অসমবাসী মোৰ ফালৰ পৰা কাতি বিহু শুভেচ্ছা জনালোঁ এয়া দেখিছে ন কিমান এক্সপাৰ্ট ল'ৰা কথাকত পূৰা এক্সপাৰ্ট আৰু কোন কলেজত পঢ়ি আছা মই ধেমাজি কমাৰ্চ কলেজত কেতিয়াবা লগ পালে মাতিব কেতিয়াবা A few moments later. তো সেই গাইজ পাই গ'লোহি পথাৰ আমাৰ নিজৰ মানে আমাৰে পথাৰ হয় বাট এতিয়া জ্বলাই লওঁ যিহেতু মা আহিব নোৱাৰিলে বাট মোকে ক'লে আৰু মই এতিয়া ধাননিখিনিত বাট মম বা যিকোনো চাকি হ'লে যিকোনো এটাত জ্বলাওঁ কি আমি বিহু বুলিলে যি কাতি বিহু প্ৰত্যেক বছৰে আহি থাকে গৈ থাকে সেইকাৰণে আমি প্ৰত্যেক বছৰে চাকি জ্বলাবলৈ আহোঁ পথাৰলৈ আৰু সেইবাবে এইবাৰো আহিলোঁ যি নেকি আমি দুটাই আহিছোঁ পথাৰলৈ আৰু আনবাৰ কিন্তু বেলেগে যাওঁ ইখন পথাৰলৈ যাওঁ বাট সেনেকৈ এবাৰ এখন পথাৰলৈ ধানখিনি অলপ হোৱা দেখি কাটিবলৈ হোৱা দেখি এখনলৈকে আহিলোঁ দুইটাই তাৰপৰা সেয়াই আৰু ভিডিঅ'টো যি নেকি আমি ধান চাবলৈ আহিছোঁ পথাৰত আৰু আপোনালোকে কমেণ্ট কৰি জনাব ধানখিনি কেনেকুৱা হৈছে এইখিনি ধানখিনি আৰু কেনেকুৱা হৈছে বাৰু এইবাৰ জানেইতো আমাৰ এই পথাৰবিলাকত কিয়নো কেলৈ আমাৰ এই পথাৰবিলাকত কিছুমান সেই বৰষুণৰ অভাৱ হ'ল আৰু মানে কি যেতিয়া হাল বাব লাগে তেতিয়া মানে বৰষুণে নিদিলে আৰু এইবিলাক একেবাৰে বাম মাটি মানে কাৰণ কেলৈ এইবিলাক মানে জীয়াঢল নদীয়ে আগতীয়াকৈ মানে এই কি বালি চালি পেলাই থৈ গৈছিলে হয় নহয় হয় তো মানে সেইকাৰণে পূৰা এইবিলাক বালি চালি কি বৰষুণ দিলেও পানীবিলাক সেই কি মানে ৰখি নাথাকে মানে শুহি লৈ যায় মানে সেইবাবে সিমানো এটা ভাল হোৱা নাই তেওঁ যিমানখিনি ভগৱানে দিছে তাৰ ওপৰতে নিৰ্ভৰ কৰিছোঁ আৰু এয়াই চাকি জ্বলাব লৈছোঁ এয়া বুল তো গাইজ এতিয়া আমি পূৰা চাকি তাকি কি মম চম জ্বলাই হ'ল আৰু এতিয়া যাওঁ ঘৰলৈ চাই থাকক ভিডিঅ'টো
ভণ্টি হয় আৰু এয়া মচি আছে মানে ঢিপটো যিহেতু আমাৰ এইটো মচা হয় আৰু কাতি বিহুত আপুনি অসমবাসী ৰাইজক কি ক'ব অকণমান কওক কি ক'ব নমস্কাৰ কৰি লওক ভালকৈ নমস্কাৰ কাতি বিহু আমাৰ এইটো নীতি নিয়ম অঁ হয় বাৰু আমাৰ কাতি বিহু হয় প্ৰত্যেক বছৰে আমি কাতি বিহু আমি পালন কৰোঁ হয় আজি কাতি বিহুত আজি আৰু চাকি শলিতাডাল জ্বলায় ফালৰ পৰা মই কাতি বিহু আজি শুভেচ্ছা জনালোঁ তোমাৰ ফালৰ পৰা কাতি বিহু অসমবাসীক কি ক'বা কৈ দিয়া শুনো নমস্কাৰ কৈ দিয়া নমস্কাৰ কৰি দিয়া এনেকৈ নমস্কাৰ লাইটটো চাই দিয়া নমস্কাৰ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ লগত আছে তাকলৈও কৈ দিব আৰু নে কি যিহেতু ই আছে ই থাকিলেতো এনেও ছাপোৰ্ট পাম বুলি আশা ৰাখিলোঁ আজিলৈ থৈছোঁ বাই